2020 চনৰ 27 জানুৱাৰীত শান্তি চুক্তি বিটিআৰ ৰেকৰ্ড হৈছিলে আৰু বিটিআৰ ৰেকৰ্ডৰ যিমানখিনি ক্লজ বিলাকৰ মাজত কিছু ইমপ্লিমেণ্টেশ্যন কৰা হৈছে, কিন্তু মেইন যিটো ক্লজ সেই ক্লজবিলাক এতিয়ালৈকে ইমপ্লিমেণ্ট ভাৰত চৰকাৰ আৰু আসাম চৰকাৰে কৰা নাই, যাৰ ক্ষেত্ৰত আমি নিখিল বড়ো ছাত্ৰ সন্থাই বাধ্য হৈছোঁ। এইটো ৰিমাইণ্ডাৰ হিচাপে আমি 2 ঘণ্টীয়া যিটো ধৰ্ণা কাৰ্যসূচী আজি আমি লৈছোঁ। ইয়াৰ মেইন উদ্দেশ্যটো হৈছে কি বিটিআৰ ৰেকৰ্ডৰ সম্পূৰ্ণ যিমানখিনি দফা ইমপ্লিমেণ্ট কৰিম বুলি ভাৰত চৰকাৰ আৰু আসাম চৰকাৰে কমিটমেণ্ট দিছিলে, সেই দফাবিলাক অতি সোনকালে সম্পূৰ্ণ কৰিব লাগে আৰু সেইটো মানে কামটো কৰিব লাগে। সেইটো কাৰণে আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীটো হাতত লৈছোঁ। মেইন উদ্দেশ্য হিচাপে এইটো যিটো সীমা সম্প্ৰসাৰণৰ কামটো মানে আজিলৈকে সম্পূৰ্ণ হোৱা নাই। এইটো আপ টু গভপুৰলৈকে যিটো আমাৰ ক্লজত লিখা আছিলে, সেই মানে ক্লজখিনি অতি সোনকালে কৰিব লাগে। আমি গম পাইছোঁ কি আৰু দেখিবলৈ পাইছোঁ কি এই যি সীমা সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ কৰাৰ কাৰণে যিটো এটা কমিটি গঠন কৰা হৈছিল, এই কমিটিৰ যিটো সময়সীমা এইটো মাৰ্চ মাহৰ 2025 মাৰ্চ মাহত সমাপ্ত হৈছে, কিন্তু আজিলৈকে এই কমিটিটো গঠন কৰা নাই। আজি এছেম্বলি বহি আছে, এছেম্বলিত এইটো ক্ষেত্ৰত এতিয়ালৈকে আমি কথা পতা আমি আজি দেখিবলৈ পোৱা নাই, শুনিবলৈ পোৱা নাই, পেপাৰ মিডিয়াত আমি দেখিবলৈ পোৱা নাই। পাৰ্লামেণ্ট বহি আছে, বৰ্ডা হাউচ, ৰাজ্যসভা আৰু লোকসভাতো বিটিআৰ চুক্তিক লৈ কিনে কোনো কথা পতা আমি দেখিবলৈ পোৱা নাই। তো মেইন কথাটো হৈছে কি সীমা সম্প্ৰসাৰণৰ কাম অতি সোনকালে কাম সম্পূৰ্ণ হ'ব লাগে আৰু ইয়াৰ এডুকেশ্যনৰ যিখিনি সমস্যা, য'ত নেকি 6.3 দফাত লিখা আছে যিমানখিনি ভেঞ্চাৰ স্কুল আছে, কলেজ আছে, এই স্কুল মানে ভেঞ্চাৰ স্কুল আৰু কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। এইটো ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰক দায়িত্ব দিছিলে, এটা আইন বনাব লাগে। আইনটো বনাই মতে ষ্টেট গভৰ্ণমেণ্টলৈকে পঠাইছে, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। কিয় ইমান দিলে? তো এইটোৰ কাৰণে আমি দুখ পাইছোঁ। তো অসম চৰকাৰৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, খুব সোনকালে ভেঞ্চাৰ স্কুলবিলাকৰ যিমানখিনি সমস্যা আছে এইটো সম্পূৰ্ণ কৰিব লাগে। আমি খুব মানে দুখিত, মানে কিছুমান যি শিক্ষকসকল আছে ভেঞ্চাৰ স্কুলত, তেওঁলোকৰ এতিয়া ৰিটায়াৰমেণ্ট হ'বই, কিন্তু গভৰ্ণমেণ্টৰ পৰা যিখিনি সন্মান পাব লাগে সেইটো সন্মান পাবলৈ মানে সক্ষম হ'ব না নাই আমাৰ এটা সন্দেহ হৈছে। খুব সোনকালে এইটো ক্ষেত্ৰত অসম চৰকাৰে কাম কৰিব লাগে। আৰু আমি চাবলৈ যাওঁ ইফালে কাৰ্বি আংলঙত দীঘলীয়া যিটো সমস্যা আমাৰ যিমান বড়ো জনগোষ্ঠী আছে, এওঁলোকৰ মানে এতিয়ালৈকে পাহাৰীয়া জনজাতি মৰ্যাদাটো আমি পাবলৈ সক্ষম হোৱা নাই, যাৰ কাৰণে শিক্ষাৰ সমস্যা, ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰবিলাকৰ পৰা আমি খুব দূৰত্বত থাকিব লগা হৈছে, মানে সমস্যাৰ সন্মুখীন হৈ আছে। তো এইটোৰ ক্ষেত্ৰত খুব সোনকালে মানে সেইটো গুৰুত্ব দিব লাগে। আসাম চৰকাৰে, ভাৰত চৰকাৰে এই দুটা জনগোষ্ঠীৰ মাজত মানে ভালকৈ আলোচনা কৰি পেলাই ভালকৈ বুজাবুজিত আহিব পৰা এটা মেকানিজম ওলাই কিনি এইটো সমস্যা খুব সোনকালে সমাধান কৰিব লাগে। এইটো কথা আমাৰ জনামতে BTC-টো আছিলে আৰু বিটিআৰ চুক্তিটো এইটো অন্তৰ্ভুক্ত হৈছে, কিন্তু চৰকাৰে এতিয়ালৈকে ৰেছপন্সটো ভালকৈ দিয়া নাই, যাৰ কাৰণে আমি এইটো আন্দোলন কৰিবলৈ আমি বাধ্য হৈছোঁ। আৰু আজিলৈকে যদি ভাৰত চৰকাৰ আৰু আসাম চৰকাৰে এই সমস্যাক যদি গুৰুত্ব সহকাৰে নলয়, ইয়াতকৈ কিন্তু জংগী আন্দোলন হ'ব। আমাৰ ধৈৰ্য্যটো পৰীক্ষা কৰিব নালাগে আচলতে চৰকাৰে। তো সময় থাকোঁতে মানে চৰকাৰে এইটো খুব গুৰুত্ব সহকাৰে ল'ব লাগে আৰু যিমানখিনি সমস্যা আছে এইটো সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে।